নমস্কাৰ মই পণ্ডিতাইজি মোৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি যিহেতু নৱমী হয় আৰু সেইবাবে ভাবিছোঁ অকণমান পূজা চাই আহোঁ আৰু মোৰ লগত যাব এয়া ভণ্টি হাই আৰু এয়া মোৰ ছোৱালী আমি অকণমান ফুৰি আহোঁ বুলি ওলাই আহিছোঁ আৰু য'ত য'ত যাম আপোনালোকক দেখাই থাকিম আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ঠিক আছে লগ পাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকক এই ধোঁৱাখিনি ইমান ভাল লাগিছে চা কেমেৰাত চা ইমান ধুনীয়াকৈ ধোঁৱা নে কি এইখিনি অঁ জুই জ্বলোৱা কিবা ভাল লাগিছে ডাৱৰ নিচিনা লাগিছে I'm going to Hi. Apa tuh Zek? এয়া আমি প্ৰথমতে সোমাব লৈছোঁ ডেইলি বজাৰৰ ভিতৰত যি ভাগ পূজা মণ্ডপ আছে তাতেই আমি প্ৰথমতে চাই যাওঁ বুলি সোমাইছোঁ আৰু যথেষ্ট ভিৰ হৈছে আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় আৰু পূজা মণ্ডপভাগ ইমান ধুনীয়া লাগিছে অৰেঞ্জ কালাৰটো ৰাতি খুবেই ভাল লাগিছে খুব ধুনীয়াকৈ সজাইছে আৰু এয়া হৈছে স্থায়ী মন্দিৰ আৰু ইয়াত ৰাধা কৃষ্ণ মূৰ্তি আছে আৰু প্ৰত্যেক বছৰে ফাগুন মাহত ইয়াত কীৰ্তন আয়োজন হয় 7 দিনীয়াকৈ পাতে আৰু বহুত দূৰ দূৰ ভক্তসকলে ইয়াত কীৰ্তন কৰিবৰ কাৰণে আহে যথেষ্ট ভিৰ হয় যথেষ্ট লোক সমবেত হয় আৰু সেই 7 দিন আমাৰ মৰিণীবাসীৰ কাৰণে বিশেষ হৈ পৰে খুব ভাল লাগে আৰু প্ৰতিমা ভাগ খুব ধুনীয়াকৈ সজাই তুলিছে খুব ভাল লাগিছে মই আপোনালোকক ভালকৈ দেখাবই পৰা নাই ইমানেই ভিৰ হৈছে এয়া এতিয়া আৰতি হৈ আছে আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিছোঁ আৰু ক'ত ক'ত যাওঁ আপোনালোকক দেখাই থাকিম ঠিক আছে ভিডিঅ'টো চাই থাকক মই বেলুন কিনিব লাগিব ভিৰ হৈ গৈছে পুষ্পা লাভজন আহি আছো আৰু ইমান ভিৰ মানে ইয়াতে মেলা আহিছে এখন মেলাৰ গেট হয় এফালেদি সোমাই গ'লে মেলা পোৱা যাব আৰু কিন্তু আমি ইমান ভিৰ হৈছে আপোনালোকে দেখিছেনে যথেষ্ট ভিৰ হৈছে সেইকাৰণে আমি মেলা চাবলৈ নাযাওঁ আমি পূজা চাম পূজা মণ্ডপলৈ বুলি আমি গৈ আছোঁ এতিয়া কিমান ভিৰ চাওকচোন অকণমান ৰ'বই নোৱাৰে একেবাৰে ঠেলি হেঁচি যেন লৈ যাব এনেকুৱা লাগিছে যথেষ্ট ভিৰ এই বছৰ মই বহুত বেছি ভিৰ দেখিছোঁ
এতিয়া আমি বিৰলা পূজা মণ্ডপ ভাগত সোমাইছোঁ আৰু খুব সুন্দৰকৈ পূজা মণ্ডপ ভাগ সজাই তুলিছে এয়া আপোনালোকে দেখিছে নিশ্চয় আৰু ইয়াত ভিৰটো অলপ কম হৈছে বাৰু এতিয়া ইয়াতে আৰতি হৈ আছে দেখিছে আপোনালোকে আৰু প্ৰতিমা ভাগ খুব সুন্দৰকৈ সজাই তুলিছে এয়া এতিয়া আমি তাৰ পৰা ওলাই আহিছোঁ এতিয়া আৰু ভাগত চাম আৰু ইমানেই ভিৰ হৈছে আপোনালোকে নিশ্চয় দেখিছে এয়া চাৰিওফালে মানুহে মানুহ খোজকাঢ়িকে একদম পুৰা পাই গৈছোঁ চাই থাকক ভিডিঅ'টো লগ পাই থাকিব ইমান ধুনীয়াকৈ সজাইছে চোৱা না গেটখন লাইটত ৰখা নাই খালি এয়া হৈছে ঠাকুৰবাৰী পূজা মণ্ডপ আৰু খুব ধুনীয়াকৈ ইয়াতো সজাই তুলিছে যথেষ্ট লোক সমবেত হৈছে ইয়াত দেখিছেই আপোনালোকে এয়া চব ভিতৰৰ পৰিৱেশটো চব কিমান ভাল লাগিছে মেলাতে বোলে সোমাব নোৱাৰি বোলে লাগিছে বল ভালকে খুৱাই দিম বল ভাগৰ মৰি যাম হোটেলত খাবি নেকি খোজকাঢ়ি ভাগৰ লাগিলে নে সুধিছোঁ ভণ্টি আৰু এয়া আমাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে কিন্তু ভালো লাগিছে যথেষ্ট ইমান মানুহৰ মাজত আমি ষ্টেচনৰ ফালে আহি আছোঁ আৰু তাত খুব ধুনীয়াকৈ পাতিছে বুলি শুনিছোঁ এতিয়া আমি পাই গ'লো মৰিয়নি ৰেলৱে ষ্টেচন চাই থাকিব ভাগৰি গৈছোঁ আৰু ইয়াতো যথেষ্ট লোক সমবেত হৈছে আৰু মই অকণমান কেমেৰাটো ঘূৰাই আপোনালোকক মৰিয়নি ষ্টেচনৰ বাহিৰৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ লাহেকৈ এয়া এই হৈছে মৰিয়নি ৰেলৱে ষ্টেচনৰ বাহিৰৰ এক পৰিৱেশ আচলতে এই ঠাইডোখৰত প্ৰত্যেক বছৰে পূজা হয় কিন্তু এই বছৰ হোৱা নাই আৰু ইয়াৰ বেকলে আচলতে ষ্টেচনৰ অকণমান পিছলৈ পূজা মণ্ডপ আছে তাতো আয়োজন কৰিছে পূজা আৰু আমি সেইকাৰণে তালৈ বুলি আহিলোঁ আৰু খুব সুন্দৰভাৱে আপোনালোকে দেখিছেই আঁতৰৰ পৰা আমাৰ জাতীয় পতাকাখন উজ্জ্বলি উঠিছে এই মণ্ডপটোত আৰু খুব সুন্দৰভাৱে তেওঁলোকে সজাই তুলিছে মণ্ডপটো খুবেই ভাল লাগিছে মোৰ
এয়া হৈছে প্ৰতিমা ভাগ খুবেই ভাল লাগিছে সুন্দৰভাৱে সজাই তুলিছে আৰু ইয়াত মানুহৰ সমাগম অকণমান কম হৈছে যিহেতু অলপ আঁতৰ হয় আৰু সেই হয়তো অহা নাই মানুহবোৰ অকণমান কম হৈছে ইয়াত এতিয়া আমি সেই মণ্ডপৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া আমি বেলেগ এভাগ পূজা মণ্ডপলৈ বুলি যাম আৰু এইটো ষ্টেচনৰ বেক চাইডটো আপোনালোকক দেখাইছোঁ অকণমান আন্ধাৰ হয় ৰাস্তাটো এয়া আমি তাৰ পৰা এতিয়া ওলাই আহিছোঁ আমি এতিয়া বেলেগ এটা মণ্ডপলৈ বুলি গৈ আছোঁ আচলতে আটাইখিনি আপোনালোকক দেখাব নোৱাৰিম কাৰণ যথেষ্ট ইয়াত পূজা পাতে মৰিয়নিত কিন্তু আমি সকলোখিনি চাব নোৱাৰিম কাৰণ খোজকাঢ়ি আমাৰ অৱস্থা ইমানেই বেয়া হৈ গৈছে আৰু এভাগমান চাই আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিম এয়া হৈছে আন এভাগ পূজা মণ্ডপ খুব সুন্দৰকৈ সজাই তুলিছে আপোনালোকে নিশ্চয় দেখিছে আৰু প্ৰতিমা ভাগো খুব ধুনীয়াকৈ সজাই তুলিছে আৰু এতিয়া আমাৰ পূজা চোৱা শেষ বুলিয়ে ভাবিছোঁ আৰু কোনো পূজা মণ্ডপত আৰু যাব নোৱাৰোঁ কাৰণ টাইম বহুত হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ বুলি খোজ ল'ম আৰু ভাগৰো লাগিছে যথেষ্ট খোজ কঢ়া হৈছে গতিকে এতিয়া আমি ঘৰলৈ বুলি ৰাস্তা লৈছোঁ আৰু চাই থাকক ভিডিঅ'টো বেলুন বেলুন কেনেকৈ দিছে বেলুনবোৰ 10 টকা এই কালাৰটো ভাল লাগিছে ন এইটো দিয়ক এইটো আৰু এইটো কালাৰ দিয়ক এইটো কালাৰ দিয়ক এইকেইটা 20 টকা এটা দিয়া এইটো ফুটা বেলেগ এটা লোৱা আছে এই পিংক কালাৰটো বেলেগ এটা ভাল লাগিছে 20 rupees এই খুচুৰা দিয়াচোন দিছা নেকি দিয়া সঁচা সঁচা এই থেংক ইউ বেলুন ভাল পাওঁ কাৰণে এটা ফ্ৰী পাই গ'লোঁ থেংক ইউ দেই মুখখন দেখাই দিওঁ কোনে ফ্ৰী দিছে এইকেইটা কোনে অঁ ইমান ধুনীয়া লাগিছে মোক কিনিবলৈ নিদিলে এইটো বেলুন বেছি ধুনীয়া লাগিছে এই বাপৰে জিলিকিছে ইমান ধুনীয়া হেল্ল' বেলুন লৈ এটা নহয় 3টা বেলুন কিনিলোঁ এটা ফ্ৰী পালোঁ মানে গিফ্ট দিলে এইটো গ্ৰীণ কালাৰটো আৰু খোজকাঢ়ি পূজা চোৱা অনুভৱ কেনেকুৱা তই কচোন বাৰু এবাৰ খোজকাঢ়ি পূজা চাই কেনেকুৱা লাগিলে কেনেকুৱা লাগিলে ভাল লাগিলে কিন্তু বহুত ভাগৰ লাগিলে ঠিক আছে ভিডিঅ'টো তেতিয়ালৈ ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা থাকিল আজিলৈ আহোঁ বাই বাই বেলুনকেইটাই বাই বাই দিছোঁ